হেল্ল' ভিউৱাৰ্ছ বৰ্তমান ডেকা চামৰ মাজত চবতকৈ বেছি জনপ্ৰিয় এপ হ'ল টিকটক হেল্ল' লাইক জিলি মিলি কিলিলিলি পিলি আৰু কতো যি কি জনপ্ৰিয় টিকটকাৰ মিষ্টাৰ ফেচু হাতত তাৰমানে মোহময় টিকটক ভিডিঅ' দেখি পেলাই 2 মাহ মান আগতে ময়ো টিকটকটো খুলি ল'লোঁ বোলো এতিয়া টিকটক আমিও কৰিম ভগৱান তাৰপিছত হিচৰে আমি লগালগ টিকটক ডিলিট আমি চবেই এটা বস্তু জানো যে টিকটকটো হ'ল চাইনিজ এপ আৰু চাইনা মানে হ'ল বাদলিৰ মাংস গতিকে তেনেকুৱা বস্তুবিলাক আমাৰ ইয়াতে এনেও বন্ধ হ'ব আৰু বন্ধ হোৱাটো উচিত তেতিয়াহ'লে চবতকৈ ডাঙৰ কথা হ'ল টিক এপ একচুৱেলি কি তেতিয়াহ'লে শুনক দেশী গৰুৰ খাটি গাখীৰৰ পূৰা পিয়ৰ চামনি দিব ন টিক এনেকুৱা এটা এপ যিটো এপত আপুনি টিকটকত পোৱা প্ৰতিটো ফেচিলিটিটো আপুনি পাবই লগতে কমপ্লিটলি মেড ইন ইণ্ডিয়ান ঠিক আছে গাইজ আজি যদি আপুনি টিকটকটো আৰম্ভ কৰে তেতিয়াহ'লে আপুনি দেখা পাব যে তাৰ মানে অলৰেডি হাজাৰ তেনেকুৱা ফলোৱাৰ্ছ থকা টিকটকাৰ বহুত মানে পৰি আছে ঠিক আছে কিন্তু টিক এপৰ কথা যদি আপুনি চাই তেনেকুৱা বৰ্তমান এই এপটোত তেনেকুৱা কোনো নাই চ' গাইজ যদি ষ্টাৰ্টিঙতে এনেকুৱা এপ এটা ষ্টাৰ্ট কৰে কমেও 6 মাহৰ ভিতৰত কমেও 20,000টো ফলোৱাৰ্ছ পাব কিন্তু তাৰ মাজত এটা কথা এই এপটো কিন্তু আপুনি বৰ্তমান ডাউনলোড বা ইনষ্টলহে কৰিব পাৰিব কিন্তু এপটো বৰ্তমান তাৰমানে এপটোৰ কনষ্ট্ৰাকশ্যনৰ কাম চলিহে আছে এপটো ইটাক গেলি খোলা দিয়া নাই যিটো এপ অতি সোনকালে খোলাও দিব চ' গাইজ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলটো ইটাক গেলি ছাবস্ক্ৰাইব কৰে নাই নিশ্চয় কৰক এনেকুৱা ইণ্টাৰেষ্টিং টপিক মই আপোনালোকৰ কাৰণে আনিব ট্ৰাই কৰি থাকিম চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ অল